সমষ্টিত য'তেই মানুহৰ সমস্যা হয়, য'তেই মানুহ দুৰ্যোগত পৰে, মই লগে লগে গৈ উপস্থিত হওঁ। তাতে যিমানখিনি পাৰোঁ মই আৰ্থিকভাৱে সহায় কৰোঁ। ঠিক আজিও মই যোৱা ৰাতি খবৰ পালোঁ যে ৩ নম্বৰ দাৱাগুৰিত আজিৰণ বেৱা নামৰ ঘৰখন ইলেক্ট্ৰিচিটি শ্বৰ্ট চাৰ্কিট হোৱাৰ পিছত একেবাৰে ভস্মীভূত হৈ গৈছে, পুৰি জুইৰে একেবাৰে ভস্মীভূত হৈ গৈছে। ডকুমেণ্টছ পাতি যিমান আছিল গোটেইখিনি জুইৰে একেবাৰে ভস্মীভূত হৈ গৈছে। মই লগে লগে খবৰ পাই ৰাতিপুৱাৰ ভাগতে আহিছোঁ। আহি আজিৰণ বেৱা তেখেতক মই যিমানখিনি পাৰোঁ মই অকণমান সহায় কৰিছোঁ আৰু মই টিনপাতখিনিও দিয়াৰ কাৰণে মই এটা প্ৰয়াস ৰাখিছোঁ। আৰু খুব বেয়া লাগিল এনেকৈ এটা মৰ্মান্তিক ঘটনা, এনেকৈ হঠাৎ এনেকৈ জুই লাগি গৈছে। সকলো মানুহখিনি ইয়াতে আশে পাশে মানুহখিনি আছিল, তেওঁলোকে আহি যদি পানী দি জুইটো নুমুৱালেহেঁতেন তেতিয়াহ'লে গোটেই আৰু ৭-৮খন ঘৰ একেবাৰে জুইৰে পূৰা পুৰি গ'ল হয়। গতিকে সেই সূত্ৰে অকণমান এটা ফেমিলিৰ ঘৰটো পৰিছে। মই আহি পৰিয়ালক সাক্ষাৎ কৰিলোঁ আৰু চাৰ্কেল অফিচাৰকো মই ক'লোঁ, আপুনি য'ত থাকে সোনকালে আহি এটা আপুনি ৰিপৰ্ট বনাওক যে এই ঘৰখন জুইৰে ভস্মীভূত হৈ পৰি গৈছে আৰু ডকুমেণ্টছ পাতিও যিমান ডকুমেণ্টছ আছিল গোটেইখিনি পুৰি গৈছে। এই ৰিপৰ্টটো এটা কামত আহিব। সেইকাৰণে মই চাৰ্কেল অফিচাৰকো আহিব কৈছে, তেখেত আহি আছে। এই দুখৰ কথা, যোৱাকালি ময়ো আপোনালোকৰ চেনেলৰ থ্ৰুদি আমি দেখা পাইছোঁ যে দাৱাগুৰি ৩ নম্বৰ দাৱাগুৰিত তেনেকৈ তাৰমানে এটা শ্বৰ্ট চাৰ্কিট হৈ কিনি ঘৰ জ্বলাই গৈছে বুলি। তো আমি কবৰা কবৰি কৰিলোঁ। আমাৰ মণ্ডলৰ ছেক্ৰেটাৰী অৰ্থাৎ ব্লকৰ ছেক্ৰেটাৰী আৰু BCDC চেয়াৰমেন তেখেতসকলৰ লগত আমি অলপ কথা পাতিলোঁ। কিন্তু যোৱাকালি তাৰমানে ৰাতি হৈ গৈছিল, আমি যেতিয়া খবৰ পাইছে সেইকাৰণে যোৱাকালি আমি আহিব পৰা নাই। কিন্তু আজিও ৰাতিপুৱা খুব বৰষুণ দিছে, ওলাবলৈ খুব তাৰমানে প্ৰব্লেম আছিলে, তথাপি আমি আহিলোঁ। অহাৰ পিছত আমি যিটো ইয়াত আমি পৰিৱেশ দেখা পালোঁ, আমি ভালো লাগিছোঁ। পৰ্বতজোৰা MLA তেখেতেও আমি লগ পাইছোঁ, ভাল লাগিছে, তেখেতেও হেল্প কৰিছে যথেষ্ট। আৰু আমাৰ লগত আছে আমাৰ ব্লকৰ আমাৰ ছেক্ৰেটাৰী আছে, আমাৰ এই অঞ্চলৰে আমাৰ দাৱাগুৰিৰ আমাৰ BCDC চেয়াৰমেন আছে। তো আহি যিটো দেখিছোঁ, দেখাৰ পিছত খুব মনত আমি দুখ পাইছোঁ। এটাহে ঘৰ আছে, ঘৰত যিখিনি আছে বস্তু গোটেইটো জ্বলি গৈছে। তো থাকিবলৈ খুব কষ্ট। এতিয়াতো বৰষুণ দিন হয় না নাই, বাৰিষা দিন। তো গতিকে কিবা নহয় কিবা এটা কৰি কিনি থকাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা অলপ অলপ আমি সহায় কৰিছোঁ, তাকি অলপমান টিং কিনি কমচে কম এটা ৰুম বনাই কিনি যে থাকিব পাৰে। তো সেইকাৰণে আশা কৰিছোঁ, আমি চাৰ্কেল অফিচাৰকো আমি অলৰেডি আমি ফোন কৰি জনাই দিছোঁ। তেখেতেও আহিব, আহি কিনি নিশ্চয় ৰিপৰ্ট দিব। ৰিপৰ্ট দিয়াৰ পিছত চৰকাৰে নিশ্চয় আকৌ হেল্প কৰিব, সেইটো মই আশা কৰিছোঁ।